নমস্কাৰ বন্ধু বান্ধৱীসকল, অনিন্দিতা প্ৰিয়ম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি মই এটি কঁঠালৰ ৰেচিপি আপোনালোকৰ মাজত লৈ আহিছোঁ। আপোনালোকে মোৰ ৰেচিপিটো শেষলৈকে চাব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। মই কঁঠালখিনি কাটি লৈছোঁ ধুনীয়াকৈ, আৰু এইফালে মছলা আছে নহৰু, আদা, পিঁয়াজ আৰু আলু 3টা কাটি লৈছোঁ। আৰু এইফালে মছলা আছে, ৰেড চিলি হয়, জিৰা গুড়ি, মানে গৰম মছলা আৰু হালধি গুড়ি আৰু নিমখ। মই কেৰাহীখন উঠাই দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া মিঠাতেল দি দিছোঁ। মই মিঠাতেলটো অলপ বেছিকৈয়ে দি দিছোঁ। তেলটো পকিব ধৰিছে। এতিয়া মই তাত পিঁয়াজ দি দিম। 3টা পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ ধৰিছে প্ৰায়। এতিয়া মই তাত ৰং গুড়ি দি দিম। কিছু টাইম লৰাম। এতিয়া মই কাটি থোৱা কঁঠালখিনি তাতে দি দিছোঁ। কিছু সময়ৰ কাৰণে আকৌ কঁঠালখিনি লৰাই থাকিম। কঁঠালখিনি কিছু সময় ভাজ খোৱাৰ পিছত এতিয়া মই তাত আলু দি দিম। কাটি থোৱা আলুখিনি দি দিছোঁ। আকৌ আলুখিনিৰ সৈতে আকৌ লৰাই থাকিম কিছু সময়। কঁঠালৰ ৰেচিপিটো আচলতে মাংস যেনেদৰে বনায় তেনেকুৱাকৈ বনাব লাগে, তেতিয়াহ'লে টেষ্টি হয় খাবলৈ। এতিয়া আদা নহৰুখিনি দি দিছোঁ, পিচি থোৱা আদা নহৰুখিনি। আকৌ কিছু টাইম লৰাই থাকিম। মই এতিয়া নিমখ দি দিম জোখ অনুযায়ী। কঁঠাল আৰু আলুৰ পৰিমাণ হিচাপত মই নিমখটো দি দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, ৰেড চিলি, আকৌ কিছু টাইম ভালদৰে লৰাই থাকিম, গোটেইখিনি মছলা মিক্স হৈ যাবৰ কাৰণে। যিমানে বেছিকৈ লাৰি দিয়া হয় সিমানেই খাবলৈ টেষ্টি হয় খানাবোৰ। ধুনীয়াকৈ সিজিব ধৰিছে। এতিয়া মই গৰম পানী দি দিম।
ঢাকনিখন মাৰি দিছোঁ। কঁঠালৰ তৰকাৰীখিনি প্ৰায় সিজি গৈছে আৰু আলুখিনিও মই ভাঙি দিছোঁ। উতলিব ধৰিছে। ধুনীয়াকৈ সিজি গৈছে কঁঠালখিনি আৰু আলুখিনি একদম মিহি কৰি ভাঙি দিছোঁ। কঁঠালৰ ৰেচিপি ৰেডি।